So hey guys, welcome to back to my YouTube channel MR Vlog 09 আজি বৰ্তমান বহুত দিনৰ মূৰত আহিছো ব্লগত আৰু এইফালে চাওক না আমাৰ পুৰা প্লেয়াৰ গিলাং পুৰা আজি পুৰা যাম আমি পুৰা পাহাৰত কেইদিন লাগে নাজানো ওলাইছো বাস এইফালে আৰু ব্লগিঙত ষ্টাৰ্ট হৈছে আমাৰ লিটু বাবা তো ভিডিওটো পুৰা হেকক লাগিছে আমি পুৰা এনজয় লাগিব পাহাৰত আমি আজি কেইদিন থাকো নাজানো বাস ভিডিওটো আজি পাৰ্ট 1 আৰম্ভ কৰিছো পুৰা হেকক লাগিছে থাকক ইফালে চাওক না সবে এটা বেগ আৰু লগতে মানে এখন দাও লৈ লৈছো চাওক না কি লেভেলৰ মানে আজি মানে কি জায়গাত যাম গাইস চাওক না হেকক ভিডিওটো পুৰা হেকক লাগি চাব আমি পুৰা আৰম্ভ কৰি দিলো পাহাৰত যোৱা ইফালে আৰু পুৰা চাওক না আমাৰ পুৰা টিম আজি পাহাৰত জংগল মে মংগল হৈ জায়গা আজি গাইস কি আমি উজাব ধৰিলো পাহাৰত গাইস নেকি চাওক না কিমান নেকি নামৰ পৰা খোলাগে উজাব লগা হৈছে কিমান কষ্ট কৰি গাইস এই চাওক ভিডিওটো পুৰা হেকক লাগি চাব এটা মানে পাহাৰৰ আপোনালোকে ভিডিওটোৰ জৰিয়তে আপোনালোকে এটা মানে ফিলিং ল'ব পাৰিব যে নেকি পাহাৰত উজালে কিমান এনজয় কৰি যাব পাৰি ইফালে চাওক না আহিয়ে দেখিলো প্ৰথমতে হাতীৰ গোবৰ আৰু ইফালে আৰু হাতীৰে জায়গা যিহেতু হাতীৰে জায়গাত যাম না সব সাইডে মানে এনেকা পাহাৰৰ মানে তলত হাতী থাকে সবে তেওঁলোক মানে সেফটি কৰি হলে যে আছো পুৰা সব জায়গাতে হাতীৰে গোবৰ হাতীৰে গোবৰ ভাই কি জায়গা লেভেলত যাই আছো ভিডিওটো পুৰা হেকক লাগি চাব দেই একদম পুৰা আপোনালোকে পাহাৰৰ এনজয়টো ল'ব পাৰিব যেতিয়া আহিব নহ'লে ভিডিওটো দি পুৰা ফিলিংটো ল'ব পাৰিব একদম আজি সেনেকুৱা জেগাত আহিছোঁ এইফালৰ তাহাঁতে আগত যাই পাইছে বাছ আমি আছোঁ পাছত আমি তোমালোকত আছোঁ পাছত ইফালে জাগা চাওক নাই গাইছ কি ডাঙৰ ডাঙৰ গছ ইফালে গছৰ মাজতে নেকি শিলৰ মানে কাষে নেকি যে আছোঁ ইফালে শিলতো কি ওপৰত গাছ ডাঙৰ আৰু নেকি বাছ আমাৰ ডিপ ফাই আগত আৰু আমি নেকি গোটেইকেইটা পাছত যে আছোঁ গাইছ আমি পুৰা ইফালে আৰু আমি আহি পালোঁ পুৰা পাথাৰ একদম পাথাৰে চিষ্টেম জেগাখিনি ইফালে ইয়াতে পানীয়ে পাইছোঁ পানী চানী খাই লওঁ নহ'লে বা আৰু পানী বটল ইমান আনা নাই নহ'লে মস্ত দিগদাৰ হৈ যাব ইয়াতে পানী বটল মাত্ৰ দুটা আনিছোঁ সেই পানী বটলকেইটা শেষ কৰি আৰু নতুন পানী ভৰাই লৈ যাম ইয়াৰ পৰা পুৰা ইফালে গাছ আমি নেকি পুৰা চিন্দি যাম আহোঁতে কিন্তু বাকী ৰাস্তা চিনি নাপাব পাৰোঁ না সেইকাৰণে পুৰা ৰাস্তা ঘৰত চিন্দি যাই থাকিম পুৰা গাছে কেনে হয় নহয় দিবা পুৰা এইফালে চাওক পুৰা গাছে আমি পুৰা মানে তেপাঠা আনিছোঁ তেপাঠা দি পুৰা ৰাস্তা ঘৰত চিনাকিটা দি যাম যিটো আহোঁতে মানে প্ৰব্লেমটো নহয় আৰু যেতিয়া ৰাস্তা বিচিৰি থাকিব নালাগে সেইকাৰণে যাওঁতেতো ৰাস্তা বিচিৰি যাই আছোঁ তথাপি আহোঁতে প্ৰব্লেমটো নহওক সেইকাৰণে চিন এটা দি যায় আছোঁ নেকি পুৰা এইফালে চাওক আগত গিচিয়ে ইফালে আমি ৰাস্তাৰ চিন দি যাওঁতে আমি নেকি পাছত ৰহি যাই আছোঁ চাওক না ভিউটো চাওক আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব দেই এইফালে চাওক ইয়াতে বেছি দিন হোৱা নাই হাতী থকা এইয়া হাতী থাকিয়ে পুৰা চাফা কৰি দি গৈছে জেগাবিলাক সিফালে আৰু চাওক না গাছ তলত এইয়া হাতীৰ গোবৰ কেইবাকো যদি হাতী ওলাই না একদম ইয়াৰ পৰা আৰু ৰিটাৰ্ণ ঘৰ নাযাওঁ বাৰু যিহেতু আহিছোঁ যিহেতুকে জেগাটো মানে চাইহে যাম জেগাটো পুৰা এই ভালকৈ কথাও ক'ব পৰা নাই গাছ সেইফালে মানে সাগৰৰ কোবৰত কিংকি যাই আছোঁ নৌ বাৰ্তা এইফালে আৰু দিচ্ছাৰৰ মোবাইল ওলাই পৰিছিল থাকিল নাই ঠিক আছে চালো ভালে হৈছে আজি নতুন আনা মোবাইল পৰি গৈছিল তো ভিউ মজা একদম চ' গাইছ এতিয়া বৰ্তমান আমি আহি পাইছোঁ বৰ্তমান এনে এটা মানে বুঢ়ীয়া গৰু মানে গৰুৰ খুঁটি আছিল ইয়াতে খুঁটি মানে ইয়াতে গৰু বহুত পালন কৰিছিলে পাহাৰতে পুৰা একদম যাৰ যিসকলৰ অভাৰ গৰু থাকে তেওঁলোকে পুৰা পাহাৰত এনেকৈ থাকে আৰু আমি বৰ্তমান এতিয়াও যাই পোৱা নাই মাজত আছোঁ বুলি ক'ব লাগিলে ইফালে আৰু আমি যাব লাগিব একদম সেইখন পাহাৰ ক'ব লাগিলে জুম কৰিলেও দেখা নাপাবি কাৰণ সেইখন পাহাৰত যাব লাগিব এতিয়াতো আধা আহি পাইছোঁ কিন্তু কেইটা হয় ৰাতি 10টা 11টামান বাজাব পাৰে ঠিক নাই একদম একো ভৰসা নাই ৰাতি আৰু গাইছ ইফালে পুৰা ৰাস্তা ক্লিয়াৰ আছে ইয়াৰ পৰা ইফালে আৰু আমি ইটো বৰ্তমান ইয়াতে বাই টাটা দিলোঁ ইয়াৰ পৰাই আৰু আগুৱা ইয়াতে অলপ চিৰাই ল'লোঁ কাৰণ যিহেতু ইমান দূৰৰ পৰা আহিছিলোঁ তাতে অলপ চিৰণি ল'লোঁ ইফালে আৰু বেছি চিৰাব নোৱাৰা সেনেকুৱা ৰাতি হৈ যাব কাৰণ জহাই নেকি হাতীৰ গোবৰে দেখা পাম মানে হাতী ওচৰে পাছৰে থাকিব পাৰে ইমান এটা ৰিক্স ল'ব নোৱাৰি মাতে ৰাতি নহওঁতে মানে জেগাটো আগত যাই পাব লাগে সেইটোৱে আমাৰ মানে সকলোৰে কামনা কৰি আছোঁ আৰু গাইছ ইফালে মেইনলি আমাৰ এটা বহুত ডাঙৰ সমস্যা হৈছে খোৱা বস্তু আনিছোঁ অলপ কিবা নহয় কিবা কিন্তু মেইন বস্তুটোকে পাহৰি আহিছোঁ গাইছ আমি খাবৰ কাৰণে মানে খাৱাৰ কাৰণে একদম পুৰা আমাক লাগব না ভাতটো পুৰা খামে তথাপি অলপ চলপ খাৱাৰ কাৰণে চাউল কিবা অলপ আনিছোঁ তথাপি আমাৰ মানে নিমখটো আনিব পাহৰিছোঁ সেইকাৰণে আমি অলপ বিচাৰি আছোঁ মানুহ খাবাৰ পাওঁ নেকি এনেকুৱা জংঘলত এনেও জংঘলতো মানুহ থাকিবই নহয় কাবাই তো ভাবিছোঁ সেইগিলা মানুহৰে নিমখটো পালে লৈ যাম বুলি কিনে সেইফালে পুৰা আমি নুমি যাই আছোঁ পুৰা একদম ভিউ চাওঁ আৰু এইফালে এনেকুৱা জংঘলত
কি যে ভাই লেভেলৰ জেগাত আছোঁ না আজি গাইছ আৰু ভিউ চাওক পুৰা এটা সমান জেগাত আহি গৈছোঁ আমি একদম ইফালে আৰু আমি যাব লাগিব ইফালে ইখৰ ডঙা বৰ্তমান তিনিশৰ ডঙা মানে ডঙা নহয় নিজৰাৰ বৈ অহা এটা পাত বুলি ক'ব লাগিলে তো এই তিনিটা পাত পালোঁ আৰু ইফালে আমি উজাম কি যে কম কি লেভেলত আহিছে আজি চাওক ভিডিঅ'টো পুৰা শেষ লাগে এনজয় লওক গৰু আছে লাগতা হে আশপাশ কৈ ইনচান হে গৰুৰ গোবৰ দেখা বুলি কিবা এটা মনটো শান্তি লাগি আছে যিটো এটা অলপ মানুহ চানুহ থকাৰ দৰে লাগিছে কিন্তু হ'লেও আমি জেগাটো বহুত হেৰাই দিলোঁ মানে ৰাস্তাঘাট একদম চিনি নাপালোঁ অলপ উলট পালট হৈ গ'ল এনেকুৱা জংঘলে যাব লগা হৈছে এতিয়া একদম আৰু গাইছিলোঁ আগতে আমি হাতী লগ পাই আহিলোঁ সেইটো আৰু ভিডিঅ'টো নকৰিলোঁ কাৰণ যিহেতু অলপ এটা ৰিক্সি আছে ভিডিঅ' কৰিব লাগিলে কাৰণ সেনেকৈ যদি কিবা কাৰণত দাউৰাই না সেনেকৈ দাউৰিবৰ কাৰণে একো চান্স নাই চাওক জেগাখিনি একদম পূৰা এনেকুৱা মানে ক'তো চান্সেই নাই ক'ব লাগিলে এনেকুৱা জেগাত আহিছোঁ না গাইছ কিবা কৰি মানুহকেইটা এনেকৈ বিচিৰি জেগা ওলাই আছোঁ আৰু না কি লেভেলৰ মানে এনেকুৱা জংঘলেদি যাই আছোঁ চাওক গাইছ এতিয়া আৰু পূৰা মানুহ থকাৰ কাৰণে কি ধুনীয়া বনাই লৈছে ইফালে মানুহ চানুহ থাকে চাগে একদম পূৰা আমি আহি তলৰ পৰাই দেখা পাই মানে তাৰ পৰা দেখা পাইছিলোঁ লক্ষ্য কৰিলোঁ তো ভাবিলোঁ তাক একবাৰ চাই যাওঁ কি বস্তু কিবা কাৰণ বস্তু থাকিব পাৰে একখনে ভাবি কিনে চাই আহিলোঁ তাতে একো নাই তাতে মানুহ চানুহ থাকিব পাৰে কাৰণ তাতে গৰুৰো গোবৰটো দেখা পাই আহিছোঁ মানে অলপ আশপাশ মানুহ আছে বুলি এটা সন্দেহ আহি আছে এইফালে লগকেইটা আগত যায়ে পাইছে ইফালে চাওক হাতীৰ মানে হাতীৰ গোবৰ এইগিলা হাতীৰ গোবৰ লেভেলৰ জেগাত আহিছোঁ পুৰা চাওক এনেকুৱা লেভেলত যদি কেনেকুৱা লাগব খাইছ ৰিয়েলততো একদম বঢ়িয়া লাগি আছে আমাৰ ভিডিঅ' কেনেকুৱা লাগিছে নাজানো সময় কৰি জনাব একদম পূৰা নাপাহৰিব একদম চাওক কি লেভেলৰ জেগাত আহিছোঁ একদম আজি ফাৰ্ষ্ট টাইম মই দিছোঁ ব্লগ একদম বঢ়িয়া মানে লোকেশ্যনত অহাৰ দৰে হৈছে ভবা নাছিলোঁ এনেকুৱা যে হ'ব বুলি কিনে কিন্তু আহিহে গম পালোঁ এনেকুৱা হ'ব বুলি তথাপিও আহিছোঁ যিহেতুকে জেগাত যায়হে এৰিম গাইছে তো ইফালে আমি পূৰা বেৰাই পাহাৰে একদম কি জেগাৰ লেভেলত আহি গৈছোঁ আৰু আপোনালোকক এটা বস্তু দেখাই দিওঁ ৰ'বা সেইটো হৈছে মেইন বস্তুটো আমাৰ লোকেশ্যন আমি আছোঁ পূৰা লোকেশ্যনটোত পূৰা আহি পাইছোঁ ইফালে একদম ইফালে ইয়াৰ ওপৰত উঠিম আজি ৰাতিটো ইয়াতে থাকিম পূৰা গাইছ আজি আৰু উঠি যাব মানে এটা চান্স নাই কাৰণ মানে যিহেতু আহি পাওঁতে মোটামুটি 4টামান বাজিলে যিহেতু এইফালে বেলা চাওক না বেলাটো বৰ্তমান পাহাৰত থকাৰ কাৰণে বেলাটো দেখা পাই আছে বা যিখন পাহাৰ আছে সেইখন পাহাৰত যদি তলত সিফালে যায় বেলাটো ডুবিলে আৰু আন্ধাৰ হ'লে আৰু এতিয়া যেতিয়া ঘূৰিও যাব নোৱাৰোঁ বাটত যদি কিবা কৰি আন্ধাৰ হৈ যায় হাতী লগ পাই আহিম তো আহোঁতে লগ পাই আহিলোঁ সেইটো দেখাব নোৱাৰিলোঁ কাৰণ মানে ভিডিঅ' কৰি থাকোঁতে যে কিবাকৈ ওচৰলৈকে আহি যায় এইটো আৰু নিজৰ মৰণ বুলি ক'ব লাগিলে গাইছ সেইটো আৰু হ'ব নোৱাৰোঁ না সময় অপেক্ষা কৰি আৰু বোলো ইয়াৰ ওপৰত উঠিবৰ চেষ্টা কৰোঁ যিহেতু সেই লেভেলত উঠিব লাগিব না চি লগাব পাৰে পূৰা তাৰপৰা ইফালে চাওঁ নমাৰ চেটআপটো চাওঁ আজি কি লেভেলৰ চেটআপ হৈ আহি আছোঁ গাইছ চাওক গাইছ এইটো পূৰা শিলটো আলগীয়া হৈ আছে তাতে পূৰা ফটো চটো উঠি আছে হে কিবাকৈ ভাঙি যাব দেই ৰিক্স লেনে নে কি গাইছ ৰিক্স মাতলেও ইফালে তলত চাওঁ একদম বহুত দহ ক'ব লাগিলে ইফালে আৰু সেই ভাইটি যাই আছে চাওক না কি লেভেলৰ জেগা ইফালে আৰু চাওক কি জেগা দি আমি যাব লগা হৈছে গাইছ ইফালে চাওক না কেনেকৈ নুমি যাব লগা হৈছে আমি যাব লাগে ইয়াৰ ওপৰত কিন্তু যাই আছোঁ আমি ইয়াৰ তলদি ইফালেদি বৰ্তমান ৰাস্তা নাই তথাপিও যাই আছোঁ ইয়াৰ তলদি যাই আছোঁ এইফালে ভিডিঅ' চিডিঅ' চট তট কৰি পূৰা যাই আছোঁ আমি একদম পূৰা মই ইফালে এনেকৈ যাই আছোঁ সকলোৱে যাই লওক পূৰা গাইছ ইমান ওপৰে নুমিব লগা হৈছে এনেকৈ তলত গাছডালৰ সহায়তে নুমি আহিলোঁ ধন্যবাদ গাছডালক বহুত ধন্যবাদ জনাইছোঁ গাছডালে বহুত সহায় কৰি আহিলে নুমি অহাত আৰু যাই আছোঁ আমি এইবাৰ তলদি গাছ আৰু পূৰা আমি বস্তু চস্তু জেগাত থৈ দিলোঁ আৰু এটা জেগাত আহিছোঁ পূৰা ভিউটো চাওক গাইছ এনজয় গাইছ কি ভিউ চাওক না কি বঢ়িয়া একদম এনেকুৱা শিলত উঠি পূৰা ফিলিংটো অলপ বেলেগ লাগি আছে চাওক গাইছ ইয়াৰ পৰা যদি পেৰাচুট উৰক না মজা লাগব চাওক কি বঢ়িয়া চাওক না কি বঢ়িয়া একদম এনেকুৱা লোকেশ্যন জীৱন প্ৰথমবাৰ আহিছোঁ গাইছ সেইটো মই আৰু কৈছোঁৱে প্ৰথমবাৰ ব্লগ পাহাৰীয়া একদম ইয়াৰ পৰা আগত এটা দিছিলোঁৱে কিন্তু ইমান এটা নহয় কাৰণ গাঁৱৰ ওচৰে পাঁজৰে এনেই গৈছিলোঁ সেইটো যায় আৰু এটা মনত ভাব আহি গ'ল যে এনেকুৱা জেগাত আৰু এটা যাব পাৰে নেকি তো আহি গৈছোঁ এনেকুৱা
চাওক না বম ভিউ একদম মজা চাওক এইটো বাবা কেনেকা লাগছে ক এইফালে চাওক পুৰা মজা কৰি আছে ইফালে ফটো চটো শ্বুট কৰি আছে আমাৰ ইফালে চাওক ইফালে পুৰা ভিউটো চাওক না কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দে গাইজ সকলোৱে হেল্ল' গাইজ এইবাৰ পুৰা ৰাতি হৈ গ'ল আন্ধাৰ একদম চাওক না চাৰে চাইডে আন্ধাৰ আমি ইয়াতে বস্তু চস্তু চবে একদম ইয়াতে ৰাখি দিছোঁ এতিয়া আৰু আজিতো থাকিম নাকি দিব্বা কেনে লাগছে কোৱাচোন কোৱা আজি একদম না এইফালে পুৰা চামান আজি ৰাতি ইয়াতে থাকিম কাৰণ উভতিতো যাব নোৱাৰি এই ৰাতিখন গাইজ ইফালে আমাৰ সৰু সুৰা পাৰ্টি চলি আছে আৰু কি উল্টো মাৰি দিয়া মানে নাস্তা আহি গৈছে ইফালে নাস্তা বেঙেনা পুতুকা অকল এটাই বাছ পাহাৰত আহিলোঁ বাকী চব বস্তু পাহৰি আহিছোঁ ইফালে আৰু যি পাইছোঁ তাকে খালোঁ মানে দেৰি হ'ল মোবাইল বজাওঁতে বাছ অলপ আহাতে দেৰি হোৱাৰ কাৰণে বস্তু চস্তু ইমান আনবা নলোঁ না এনেকৈ আজি ৰাতিটো ইয়াতে কটাব লাগিব আৰু কেইটা আছে চুঙা কেইটা আছে গাইজ ইফালে পুৰা ভাত চাত খাই লওঁ আজিলৈ ভিডিঅ'টো এইখিনিয়ে কালি আৰু পৰা আহিব নেক্সট ভিডিঅ' গুড নাইট নেক্সট ভিডিঅ' লগ পাম বাই বাই গুড নাইট